ফ্ৰেণ্ডছ গুড মৰ্ণিং নতুন এটি ভিডিঅ' সৈতে মই বৰ্ণালী কোঁৱৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সাধাৰণতে বছৰটো শেষ হ'ব হৈছে যিহেতু বছৰৰ শেষৰ মাহৰ 9 তাৰিখটো অৰ্থাৎ আজিৰ দিনটোত আমাৰ সৰু ছোৱালীজনীৰ জন্মদিন। সকলোৱে তাইক আশীৰ্বাদ কৰিব যাতে আগলৈ তাই ভাল মানুহ হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি জন্মদিন কেনেদৰে উদযাপন কৰা হয় আৰু কোন কোন আহে কি কৰোঁ এই সকলোবোৰ আপোনাক ভিডিঅ'ত দেখাই যাম। কোনো অনুষ্ঠান পাতিলে যিদৰে আমাৰ গাঁৱৰ ল'ৰাবোৰে সকলোৱে মিলি সহায় সহযোগ কৰে ঠিক তেনেদৰে আমাৰ ঘৰতো আজি সহায় কৰি দিছে। এয়া ভাইটি হাঁহ কাটি আছে, ইফালে মানুহজনো কাটি আছে, লগতে 4টা হাঁহ কাটি গ'ল এতিয়ালৈকে আৰু বাকী থাকিল অকলে। ইফালে মা বা খুৰীহঁতে শাক পাচলিবোৰ কাটি আছে। ইফালে ভণ্টিয়ে আগদিনাখনে আহি সকলোবোৰ ৰেডি কৰিছে। ৰাতিৰ অলপ কৰি থোৱা ভিডিঅ' দেই। এতিয়া বায়ে পায়স বনাই আছে। এইফালে দাদাই বনাই আছে মাংস নিৰামিষ। এইফালে ভণ্টিয়ে ইডলি পিঠা বনাই আছে। এইফালে মাছ আনি থোৱা আছে। এইফালে সৰু ল'ৰা ছোৱালীবোৰ আহি পালেহি আৰু কেক কাটিবৰ কাৰণে। এইফালে ভণ্টিয়ে ৰেডি কৰি আছে। Papa có mang phải để papa. Phải để. Phải để. Khá. Phải để. Phải để. Phải để. Bảo bố giết này đi vậy. Ta không ăn lên lên. Bạn nó đứng để giờ nó nói đâu này. Thế nó lại khác lên đây luôn. Mà tí sự. Ba phải đứng này. Bác phải đi. Bác có mang phải đi. Nolo beda skin no. Amak photo ka video la ka sabo ke? Video manu ha manu. Ora ha khwai la bena. Cameraman amak maro. Ena nice beauty bond san dukan ho. ইয়াতে জমনি এটা হ'ল দে বৌয়ে ফুলখন আছে বুলি পকাতে বহি পালে মানে সকলোৱে হাঁহি আছে। এয়া সৰু বা আৰু এয়া খুৰীয়ে প্ৰেজেণ্টবোৰ এনেদৰে বিচনাত এয়া খোৱাৰ পিছত সকলোবোৰ জাবৰ জোঁথৰবোৰ জ্বলাইছে আমাৰ মামাৰ ছোৱালীজনী দেই আৰু লগতে আমাৰ ছোৱালীজনীয়ে। থেংক ইউ প্ৰীতি শিখা সহায় কৰি দিয়াৰ বাবে।
বাকী অনুষ্ঠানটিলৈ আহিব নোৱাৰিলে মা আৰু বা ভিনদেউহেঁত। মা আহিব নোৱাৰিলে স্কুল থকাৰ বাবে, বাহেঁত আহিব নোৱাৰিলে অসুখ লগাৰ বাবে। তেওঁলোক থকা হ'লে বেছি ভাল লাগিলেহেঁতেন। আপোনালোকলৈ মামা ছোৱালীজনী যাবলৈ ওলালে ৰাতিপুৱাই, যিহেতু তাই ডিউটি আছে পাবগৈ লাগিব। গ'লে আৰু মানুহজনে ঘৰলৈকে থৈ আহিব। ইফালে ৰাতিপুৱাই সকলোবোৰ বাচন বৰ্তনবোৰ ধুলোঁ। আধা যিহেতু ৰাতিয়ে ধোৱা হ'ল, বাকী যিমানখিনি থাকিলে সেইবোৰ ৰাতিপুৱা ধুলোঁ। ইফালে বতৰো বেয়া কৰিছে, যিহেতু ঠাণ্ডাও লাগিছে। এয়া ভণ্টিও আবেলি যাবলৈ ওলালে ঘৰলৈ, ট্ৰেইনতে যাব লাগিব যিহেতু। ৰেডি হৈছে। এইফালে বাৰ্থডে গাৰ্ল মাহীক যোৱাৰ আগতে টোপনিয়ে গ'ল। ভণ্টি যাওঁতে জমনি এটাই হৈ গ'ল। তাই বেটেৰীখনত উঠিব লওঁতে দায়ে আগেই বেটেৰীখন চলাই দিছিলে, সেইকাৰণে ইমান হাঁহি আছিলোঁ আমি চবেই। মোবাইলো পাহৰি গৈছিলে, পাছত মনত পৰিলে আকৌ মোবাইলটো দি থৈ আহিছিলে, এতিয়া গ'লগৈ।